পুৰণি কালত গ্ৰীচ দেশত এজনী মাৰিয়া নামে ছোৱালী আছিল। তাই খেল ধেমালি কৰি অকণো ভাল পোৱা নাছিল। তাইৰ এখন তাঁতশালো আছিল আৰু গোটেই দিনটো তাঁতশালতে বহি ধুনীয়া ধুনীয়া কাপোৰ বৈ উলিয়াইছিল। মাৰিয়াই ইমান ধুনীয়াকৈ কাপোৰ বৈ উলিয়াইছিল যে গাঁৱৰ সকলো মানুহে তাই বৈ লোৱা কাপোৰবোৰক লৈ বহুতো প্ৰশংসা কৰিছিল। এই প্ৰশংসাবোৰে তাইক বৰ অহংকাৰী কৰি তুলিছিল। তাই মনে মনে ভাবিবলৈ ধৰিছিল যে মোৰ দৰে কোমল কাপোৰ হয়তো আন কোনেও বব নোৱাৰিব। আনকি দেৱী এথনাই মোৰ দৰে সূতা কাটি তাঁত বব নোৱাৰিব কিজানি। এইদৰে ভাবি গুণি গৈ থাকোঁতেই তাই দেখিলে যে তাইৰ সন্মুখত খুব সুন্দৰ আৰু তীক্ষ্ণ চকুৰ এগৰাকী মহিলা ৰৈ আছে। মাৰিয়াই তাইক দেখা পাই তাইৰ ওচৰলৈ গৈ সুধিলে, কোন তুমি? কি নাম তোমাৰ? মাৰিয়া, মই বতাহৰ ৰাণী এথেনা। তোমাৰ কাপোৰ বোৱাৰ গুণগান শুনিয়েই মই তোমাৰ ওচৰলৈ আহিছোঁ। তুমি ভাবা নেকি তুমি মোতকৈ বেছি সুন্দৰ কাপোৰ বব পৰা বুলি? নিশ্চয় মই ভাবোঁ। মই ক'ম যে তুমি মোৰ দৰে সুন্দৰ কাপোৰ নিঃসন্দেহে বব নাজানা। মাৰিয়াৰ কথা শুনি দেৱী এথেনাৰ বহুত খং উঠিল। তেওঁ ক'লে, হ'ব তেতিয়াহ'লে আমি দুয়ো নিজৰ নিজৰ তাঁতশালত কাপোৰ বওঁ আৰু আমাৰ কাপোৰবোৰৰ ভিতৰত কাৰ কাপোৰযোৰ ভাল হৈছে সেয়া বিচাৰ কৰিব ভগৱান জিউছে। ভগৱান জিউছে মোতকৈ যদি তোমাৰ কাপোৰখন ভাল বুলি কয় তেন্তে মই কাপোৰ বোৱা বন্ধ কৰি দিম, আৰু তোমাৰ যদি কাপোৰখন মোৰ কাপোৰতকৈ বেয়া হয় তেন্তে তুমি কাপোৰ বোৱা বন্ধ কৰি দিবা। হ'ব তেতিয়াহ'লে। মাৰিয়াই এজোপা গছৰ তলত আৰু দেৱী এথেনাই আকাশৰ তলত বহি কাপোৰ ববলৈ ধৰিলে আৰু ভগৱান জিউছে ডাৱৰৰ আঁৰত বহি চাই থাকিল। প্ৰথমতে মাৰিয়াৰ কাপোৰ বোৱা শেষ হ'ল। তাই কাপোৰযোৰ দেখি ভগৱান জিউছে চিঞৰি উঠিল, অপূৰ্ব! এনে সুন্দৰ আৰু কোমল কাপোৰ মই আজিলৈকে দেখা পোৱা নাই। ৰংটো বৰ সুন্দৰ। মাৰিয়া অহংকাৰত উফন্দি উঠিল আৰু ভাবিলে, মোৰ দৰে কোমল কাপোৰ কেতিয়াও দেৱী এথেনাই বব নোৱাৰে। ইফালে দেৱী এথেনাই সূৰুজৰ পৰা কিৰণ, ডাৱৰ পৰা সূতা আনি ইমান ধুনীয়াকৈ কাপোৰ বৈ দিলে যে লগে লগে ভগৱান জিউছে দেৱী এথেনাক বিজয়ী ঘোষণা কৰিলে। মাৰিয়াই দেৱী এথেনাৰ কাপোৰযোৰ দেখি বৰ লাজ পালে আৰু মনে মনে ভাবিলে, মই আৰু কেনেকৈ জীয়াই থাকিম? দেৱী এথেনা মাৰিয়াৰ মনৰ কথা জানিব পাৰি ওচৰলৈ আহি ক'লে, তুমি যে সূতা কাটি কাপোৰ ববলৈ নাপালে জীয়াই থাকিব নোৱাৰা মই সেই কথা জানো, কিন্তু তুমি মানুহ হৈ থাকিলে এই কাম কেতিয়াও কৰিব নোৱাৰা। গতিকে তোমাৰ কামটো চলাই নিবলৈ মই সহায় কৰিম। এই বুলি কৈ দেৱী এথেনাই এডাল শলাৰে মাৰিয়াৰ ওপৰত যাদু কৰি এজনী মকৰা বনাই দিলে। মকৰাজনীও লগে লগে উৰি গৈ হাবিত সোমাই আনন্দ মনেৰে জাল গুঠিবলৈ ধৰিলে। এইদৰেই মকৰাৰ জন্ম হ'ল বুলি গ্ৰীচ দেশত বিশ্বাস কৰে। ভিডিঅ'টো যদি চাই ভাল পায় প্লিজ ছাবস্ক্ৰাইব আৰু এটা কমেণ্ট কৰি দিব।